পূজা খালো এতিয়া লক্ষ্মী পূজা চলি আছে ইয়াৰ পিছত আৰু আমাৰ দিৱালী আহিব একেলগে সবে কৰি আছো আৰু ৰাজনীতিটো বহুত বেছি আলোচনা কৰাৰ বিষয় নহয় এতিয়া অসমত খুব সুন্দৰ এটা পৰিৱেশ উন্নয়নৰ কাৰণে বহুতখিনি কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত হৈছে আমাৰ অঞ্চলতো শান্তি প্ৰতিষ্ঠা হ'ল বাকি কামখিনি আমি লাহে লাহে কৰি আছো আৰু কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে তো সেই কাৰণে ৰাজনীতিত বেছি গুৰুত্ব নিদি প্লাই সবে কাম কৰাত গুৰুত্ব দিয়াটো ভাল ৰাজনীতিটো আৰু ভোটটো দিবই লাগিব যোনে ভাল কাম কৰিছে তাকে ভোট দিব লাগিব শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে আমি 99ৰো বেছি সংখ্যক এপইণ্টমেণ্ট দি দিলো প্ৰায় 80% অলপহে আছে আৰু টেট পাছ কৰি যিসকল 6 মাহ টেট বুলি আমাৰ তাত চলি আছিলে তেখেতসকলৰো আমি more than 70% দি দিলো অলপহে আছে আৰু নতুনকৈ টেট অনুষ্ঠিত কৰিছো কিন্তু কিছুমান আমাৰ যিখিনি ভেকেন্ট পোষ্ট আছে সেইখিনি এছআইও আমি পোৱা নাই এছআইও যেতিয়াই পাম আমি তেতিয়া লগে লগে উইদিন 1 মান্থ বা 1.5 মাহৰ ভিতৰত আমি এপইণ্টমেণ্ট দিম সেইটোৱে আমি বিচাৰোঁ নহ'লে ভোটৰে লগত মানে খেলিব লাগিব সব এক হ'লে দুইটা খেলিব লাগিব ইফালে এজিপি বিজেপি ইউপিপিএল আনফালে বিৰোধীৰ দল একেলগে তো তেতিয়া খেলাটো ভাল হ'ব নহ'লে মানে আপুনি কি লিগ মেচ খেলিব লাগিব সবৰ লগত এতিয়া ডাইৰেক্ট নকআউট খেলিব পাৰিম কম কষ্টতে হৈ যাব সবৰ তো সেইকাৰণে বিৰোধীয়ে যিমান একত্ৰীকৰণ হওক আমাৰ অসমৰ পৰিৱেশটো এতিয়া বেলেগ অসমত স্বাধীনতাৰ ৭৫ বছৰ পিছত যেনেকৈ পৰিৱেশ পৰিস্থিতিবিলাক হৈছে ডিষ্ট্ৰিক্টে হস্পিটাল অৰুণোদয় পাইছে আজি আমাৰ স্কুল কলেজবিলাক আমি নতুনকৈ নিৰ্মাণ কৰি আছোঁ বিভিন্ন কামবিলাক হৈ আছে তো অসমৰ ৰাইজে এই পৰিৱেশটো এনেকুৱা এটা দিনটোকে বাট চাই আছিলে যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014ত কৈছিলে আজকে দিন আনিৱালে হে তেতিয়া বহুতে বিভিন্ন কথা কৈছিলে কিন্তু আজকে দিনটো এতিয়া আহি গ'ল আমাৰ অঞ্চলতে চাওক আজি অৰ্থনৈতিকভাৱে আগুৱাই যোৱা প্ৰক্ৰিয়াটো অলপ দীঘলীয়া আদাৰৱাইজ আজি ইয়াত সবে ওলাই আহিছে ইয়াত 2 বছৰ 3 বছৰ আগত ইয়াত যদি বড়ো মানুহ এজন থিয় দিয়ে অসমীয়া মানুহ এজন থিয় নিদিয়ে ইয়াত অসমীয়া মানুহ এজন থিয় নিদিয়ে কোনোবা এজনে থিয় দিয়ে এইবিলাক পৰিৱেশটো আজি নাই সকলো ইমান সুন্দৰকৈ ওলাই আহিছে ইয়াতকৈ ডাঙৰ পৰিৱেশ আৰু কি লাগে লক্ষীয়ে তেখেতকো আশীৰ্বাদ কৰক পলিটিক্সটো এ গেম অফ পচিবিলিটি সবৰো সব কথা হ'ব পাৰে সবৰো সব কথা নহ'ব পাৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুৰব্বী হিচাপে দায়িত্ব থকা হিচাপে সকলোকে লগত লৈ আগবাঢ়ি যাব বিচাৰে তাত একো কথা ভুল হ'ব নোৱাৰে কিন্তু আমি চাম যে কাৰ আইডিঅলজি কি কাৰ চিন্তাধাৰা কি সকলো একেলগে আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ কিন্তু ইয়াৰ লগতে কোনোবা যদি কাৰোবাক ক্ষতি কৰে কোনোবা যদি ক'ৰবাত কিবা বেয়া কাম কৰে সেইবিলাক অলপ চাই চিন্তি আগবাঢ়িব লাগিব যদি অহা নাই তেনেকা পৰিৱেশ এতিয়ালৈকে অহা নাই আপুনি ডাইৰেক্ট ছিক্সাৰ মাৰিব বিচাৰিছে অলপ সময় মানে অলপ টেষ্ট মেচ খেলক ইয়াৰ পিছত আপুনি মানে 20 মেচ খেলিব গতিকে এইবিলাক সময় আছে আপোনালোকে বিচাৰে নেকি সেইবিলাক বড়োলেণ্ডত এতিয়া শান্তি আহিছে ভাল পৰিৱেশ আহিছে এইটো বিনষ্ট হোৱাটো বিচাৰে নেকি যি মানুহবিলাকে ইয়াৰ পৰিস্থিতিবিলাক ধ্বংস কৰিলে গোটেই বস্তুটো শেষ কৰি দিলে তেনেকা পৰিৱেশটো আপোনালোকে পুনৰ বিচাৰে নেকি এইটোতো কোনো নিবিচাৰে গতিকে আপোনালোকে অলপ মানে সমৰ্থন দিয়ক সকলো একবাৰে একেলগে মিলি বিটিআৰখন ভালকে গঢ়ো হৈ আছে মই নাজানো আপোনালোকে কিবা খবৰ পালে মোকো জনাব ৰাজনীতিক নেতা হিচাপে কোনে ক'ত থাকে কোনে নাথাকে অলপ জানি থাকিলে আমাৰো ভাল লাগে ইটোকো আপোনালোকে ক'ব যদি তেখেতসকলৰ পৰা কিবা মেছেজ আহিছে আমাক জনাই দিব আমি ভাল পাম আমাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা ইয়াত ৰূপালী জয়ন্তী বৰ্ষ আমাৰ উদযাপন কমিটিয়ে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী আমাৰ খিলঞ্জীয়া লোক সকলো মিলি পেলাই খুব সুন্দৰকৈ উদযাপন কৰিছে ইয়াত আমাৰ স্পিকাৰ ডাঙৰীয়া কাতিৰাম বড়ো ডাঙৰীয়া আমি সকলো আহি উপস্থিত হৈ খুব আনন্দিত হৈছোঁ মই মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই অঞ্চলৰ ৰাইজক সন ধন মন ইয়াৰ পৰা সুস্থ শৰীৰ মৰম স্নেহ সকলো ভাল পৰিৱেশত যাতে সদায় থাকিব পাৰে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এই অঞ্চলটো আমাৰ গ্ৰাম্য অঞ্চল সকলো খেতি কৰে আৰু ইয়াত ঠিক এই অঞ্চলত নহ'লেও ওচৰে পাজৰে পাগলাই দিয়া নদীখন বহুত ডিষ্টাৰ্ব কৰে বানপানী আহে এই বানপানী কথাটো জানি আমাৰ অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ডাঙৰীয়াই ইতিমধ্যে মাথৰি নিৰ্মাণৰ কাৰণে ডাঙৰ এটা ফাণ্ড এটা ৰিলিজ কৰিছে পাগলাদিয়া নদীৰ বান্ধটো হৈ গ'লে মাথৰিটো হৈ গ'লে আমাৰ ৰাইজৰ যথেষ্ট সকাহ হ'ব ইয়াৰ লগতে ডাঙৰ সমস্যা এটা আছে হাতী মানৱ সমস্যা এইটো বিটিআৰ অঞ্চলত যোৱা 2-3টা বছৰৰ পৰা খুব বেছি দেখিবলৈ পাইছোঁ কিছুমান অঞ্চলত আমি ফেন্সিং দি পেলাই সোলাৰ ফেন্সিং দি পেলাই মেনেজ কৰিব পাৰিছোঁ কিন্তু কিছুমান অঞ্চলত এতিয়ালৈকে এইটো হৈ উঠা নাই সেইকাৰণে যিসকলক হাতীয়ে মাৰিছে আমি বহুত
নোৱাৰিলেও তাৎক্ষণিকভাৱে 1 লাখ কোটি টকা কাউন্সিলৰ পৰা দি আছোঁ। এই অঞ্চলত যি অঞ্চলখিনিত অলপ খোলা হৈ আছে অতি শীঘ্ৰে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এই অঞ্চলতো যাতে ফেন্সিংটো কৰিব পাৰে ইয়াৰ কাৰণে এটা ব্যৱস্থা লোৱা হ'ব। दुर्गा फुजानि धामाका दखना डिजाइन दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सरनि रयेल बड' फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड' दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिकिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड' फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड' हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बड' गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बड' हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957 383083 जानबुं नङाव खौरां लानो हागोन।